নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মই মিঠুৱে আজিৰ এই ভিডিওটোৰ পৰা আপোনালোকে উপাৰ্জন কৰিব পাৰিব আপোনালোকৰ বাবে এটা গিভএৱে লৈ আনিছো যদি ভিডিওটো শেয়াৰ কৰে আৰু কমেন্ট সেকশনত কমেন্ট কৰে তেন্তে আপোনালোকে ইয়াৰ পৰা কিবা এটা পাব গতিকে মই ইয়াৰ কথা পিছত কৈ আছো মেইন টপিকটো লৈ আহিছো আপোনালোকে এতিয়া চাব আপোনালোক যিখিনি মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল আবেদন কৰাৰ পিছতো যদি আপোনালোকৰ পইচা এই জুন মাহত সোমোৱা নাই তেন্তে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মই যোৱা এটা ভিডিওত মই ভিডিওটো দেখাইছিলো কিন্তু হয়তো আপোনালোক বহুতে বুজি নাপালে এতিয়া মেইন কথাটো হৈছে 30 জুন আজি আপোনালোকৰ 17 নে 18 জুন হয় গতিকে আপোনালোকে এই জুন মাহৰ 30 তাৰিখৰ ভিতৰত আবেদন কৰিবলৈ পুনৰ সুযোগ পাইছে এইটো এটা সোণালী সুযোগ বুলি ক'ব লাগিব যিখিনি মহিলা আবেদন কৰিব পৰা নাছিল যিখিনি মহিলাৰ নাম নাহিলে লিষ্টত বা যিখিনি মহিলা আবেদন কৰিও পইচা নেপালে সেই সকল মহিলাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এই ভিডিওটো এতিয়া প্ৰশ্ন বহুতে মোক কৰি আছে পইচা আমি কিয় নেপালো জুন মাহত আৰু বহুতে কৈ আছে যে মই আগতে ফৰ্ম দিছিলো তেতিয়াও মানে কি ফৰ্মখন ৰিজেক্ট হৈছে ফৰ্মখন ৰিজেক্ট কিয় হ'ল মই পইচা কিয় নেপালো ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন বহুতে কৰি আছিল গতিকে এটা কথা আপোনালোকে মনত ৰাখিব যদি আপোনালোকৰ ফৰ্মখন ব্লক অফিসত আপোনালোকৰ ভেৰিফাই নহয় তেন্তে আপোনাৰ নাম তালিকাত নাহে আৰু আপুনি পইচাও আপোনাৰ একাউণ্টত নেপায় গতিকে বহুতে ভাবে যে মই মানে আবেদন কৰি আছো কিন্তু ফৰ্মখনো জমা দি আছো মোৰ ফৰ্মখন কিয় পেলাই দি আছে ঠিক তেনেকুৱা ধৰণৰ কোৱেশ্চন মোক বহুতে কৰি আছিল গতিকে আজিৰ এই ভিডিওটোৰ মাধ্যমেৰে সকলোখিনি তথ্যই একেবাৰে স্পষ্টভাৱে জানিব পাৰিব মই আপোনালোকৰ আগত উপস্থাপন কৰিম গোটেইখিনি কথা এতিয়া চাব বহুতৰে ৰেশন কাৰ্ডৰ নম্বৰ ভুল হৈ থাকে বা বহুতে ৰেশন কাৰ্ডৰ নম্বৰটো যেতিয়া বহাই তেতিয়া ভুল দিয়ে আৰু বহুতৰে অনলাইনত যেতিয়া কৰে তেতিয়া ভুলকৈ আহে কিছুমান ৰেশন কাৰ্ডৰ নাম্বাৰ হেতু ভালদৰে চাই লব আৰু বহুতে কয় মোৰ ৰেশন কাৰ্ড আছে মোৰ মানে কি বেংকৰ পাছবুকো ঠিকে আছে সকলোবিলাক তথ্য ঠিকে আছে তথাপিতো মোৰ নামটো নাহিল আসলতে এইটো নহয় তাৰ পিছত চাব আপোনাৰ বেংক ডিটেইলছ ভুল হৈ আছে কি নাই সেইখিনি তথ্য ধুনিয়াকৈ চাব যদি আপোনাৰ নামত অৰুণোদয় আঁচনি আছে যদি আপুনি আপোনাৰ হাজবেণ্ডৰ নামৰ একাউণ্টৰ বইখন দিছে তেতিয়াতো নহয় আৰু যদি কেৱাইসি কৰা নাই বেংকত আপোনাৰ একাউণ্টৰ তেতিয়াও নহয় এতিয়া মেইন কথাটো হৈছে যে আপুনি ফৰ্ম দিলে যথেষ্ট নহয় ব্লক অফিসত আপুনি যাব লাগিব ব্লক অফিসত আপুনি নিশ্চিত কৰিব লাগিব যে মোৰ ফৰ্মখন গলনে নাই মোৰ ফৰ্মখন এপ্ৰুভ হ'লনে নাই সেই বিষয়ে আপুনি স্পষ্টভাৱে জানি ল'ব লাগিব এতিয়া কাৰোবাৰ হাতত ফৰ্মখন দিছে দিয়াৰ পিছত আপোনাৰ কাম আৰু হৈ গৈছে তেনেকুৱা কথা নহয় যদি লাকত আছে হৈ যাব বাৰু যদি আপুনি পোৱা নাই তেন্তে আপুনি অলপমান কামত লাগিব অলপমান ঘুৰা ফুৰা কৰিব লাগিব 1250 টকাৰ কথা আছে তো মাহত এতিয়া আপোনাৰ নাম তালিকাত আছে নে নাই সেই বিষয়েও মানে মোক খুধি থাকে বহুতে কেনেকৈ চাব বা কেনেকৈ গম পাম মোৰ নামটো আছে নে তালিকাত মোক বহুতে খুধি থাকে মোৰ নামটো দাদা আছে নে আপুনি চাই দিয়কচোন আৰে মই কেনেকৈ চাই দিম এইটো অনলাইনত আপোনালোকৰ চাব নোৱাৰি তাৰ বাবে আপোনাৰ গাঁও বা ওয়াৰ্ডৰ বুথ কমিটিৰ সভাপতি বা সচিবৰ হাতত আপোনালোকে নামবিলাক চাব পাৰিব এতিয়া আপুনি ধৰক ফৰ্ম পালে আপোনাক ফৰ্ম দিলে ফৰ্মখন আপুনি সিনচিয়াৰলি ফিলআপ কৰিব কেনেকৈ ফিলআপ কৰিব লাগে সেয়াও মই আগতে ভিডিও বনাই থৈ দিছো যদি আপোনালোকে চেনেলত যায় আমাৰ ভৰালিছ ইনফো চেনেলটোত বা আমাৰ যেটো ফেসবুক পেজ আছে টেক মিঠু তাত আপোনালোকে পাই যাব কেনেকৈ ফৰ্ম পুৰোৱা হয় একেবাৰে শুদ্ধভাৱে আৰু ফৰ্ম পোৱাই শেষ নহয় এটা কথা মনত ৰাখিব ফৰ্ম আপোনালোকৰ ব্লক অফিসত জমা দিব লাগিব আৰু সেই ফৰ্ম ভেৰিফাই হ'ব লাগিব ভেৰিফাই নহলে নাম পুনৰ তালিকাত নাহে কিন্তু মনত ৰাখিব মই আপোনালোকক বাৰ কৈছো হেহে ফৰ্ম দিলে আপুনি নিশ্চিত নহব যে মই এই আঁচনিৰ ধন পামে তেওঁৰ সভাপতি বা সচিবৰ হাতত আপোনালোকে নামবিলাক চাব পাৰিব বা তেওঁলোকৰ হাতত তালিকাখন থাকে আপোনালোকে তেওঁলোকৰ পৰা চাই ল'ব পাৰিব তাত নাম নাই তেন্তে আপোনালোকে সিট ভেৰিফিকেশন বা আবেদনখন এতিয়ালৈকে একসেপ্ট হোৱা নাই বুলি আপুনি বুজিব যদি আপোনাৰ ফাইনেল লিষ্টখনত নাম নেথাকে বা আপুনি বুথ কমিটিৰ সদস্যৰ হাতত যদি যায় আপুনি লিষ্টখন চাব বিচাৰে তেতিয়া যদি আপোনাৰ নামটো নেথাকে তেতিয়া আপুনি গম পাব যে আপোনাৰ আবেদনখন একসেপ্ট হোৱা নাই আপোনাৰ ফৰ্মখন একসেপ্ট হোৱা নাই
তালিকাত নাম নাপালে আপুনি ব্লক অফিচলৈ লগালগ যাব লাগিব ব্লক লেভেলটোত মানে আপোনালোকৰ ফাইনেল সাবমিট কৰা হয় গতিকে ব্লক লেভেললৈকে যেতিয়া নেকি আপোনাৰ অৰুণোদয় ফৰ্মখন সাবমিট নহয় তেতিয়ালৈকে আপোনাৰ একাউণ্টত পইচা নোসোমায় এই কথাটো মনত ৰাখিব আৰু বুথ কমিটিৰ যিবিলাক সভাপতি সেক্ৰেটাৰী আছে তেওঁলোকক খবৰ কৰক অতি শীঘ্ৰে 30 জুনৰ ভিতৰত আপোনালোকৰ যিবিলাক ফৰ্ম সেই ফৰ্মবিলাক আপোনালোকৰ জমা লোৱা হ'ব আৰু এতিয়া একো সময় নোহোৱা নহয় আজিৰে পৰা আপোনালোকে কাম আৰম্ভ কৰক নাম তালিকাত চাওক ফৰ্ম লওক আৰু জমা দিয়ক ব্লক অফিচত যাচাই হৈছে নে নাই সেয়া আপোনালোকে নিশ্চিত কৰক আৰু ভিডিওটো যদি আপোনালোকৰ ভাল লাগিলে শেয়াৰ কৰক যাতে আপোনাৰ পৰিয়াল আৰু পাৰিপাৰ্শ্বিক লোকেও এই সুযোগ হাতছাৰি নকৰে গতিকে আৰু শেষত মই এটা কথাই কম আপোনালোকক যিসকলে এই ভিডিওটো শেয়াৰ কৰিব আৰু কমেন্ট সেকশনত কমেন্ট কৰিব তেওঁলোকৰ বাবে থাকিব এটি বিশেষ উপহাৰ আৰু সেই উপহাৰ আমি 30 জুন তাৰিখে আপোনালোকৰ আগত মানে কি স্পষ্টভাৱে দি দিম মানে কোন জিকিব দুজন আমি উইনাৰ ৰাখিম এই উইনাৰৰ ভিতৰত দুজনে কিবা এটা উপহাৰ লাভ কৰিব সেই উপহাৰটো সাৰপ্ৰাইজ বুলিয়ে ক'ব লাগিব উপহাৰটো মই কি দিম সেয়া নকওঁ গতিকে আপোনালোক যিখিনিয়ে এই ভিডিওটো চালে শেষলৈকে বহুত বহুত ধন্যবাদ শেয়াৰ কৰিব আৰু কমেন্ট কৰিব গতিকে মই বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম